একেবাৰে ঠাণ্ডা মগজুৰে কাৰেণ্টেৰে দুজন কলক হত্যা কৰাৰ চেষ্টা হয়তো ঠিকে কৰিছে কাৰেণ্টেৰে দুজন কলক হত্যা কৰাৰ চেষ্টা আৰু এনে হাতত তুলি লৈ বহুতৰে অৱগত কৰাৰ অপৰাধত প্ৰাক্তন আৰক্ষী বিষয়া ৰঞ্জিত বৰুৱাক আদালতে প্ৰদান কৰিছিল ফাঁচীৰ আদেশ কিন্তু ৰঞ্জিত বৰুৱা বৰ্তমান ৰাজকাৰণে হৈ পৰিছে নায়ক সেইকাৰণে লাচিত ঘাটত হাজাৰ হাজাৰ মানুহৰ সমাৱেশ একেলগে দেখিবলৈ পাইছে ৰঞ্জিত বৰুৱাৰ স্বাস্থ্য সম্বন্ধ কৰি তেওঁ কৰা হৈছে লাচিত ঘাটত সকলোকে উদ্দেশ্যি দুই এষাৰ ক'ব বিচাৰে যদি পাৰ্মিশ্যন দিয়ে 2 মিনিট সময় দিয়ে ধন্যবাদ ৰাইজ অপৰাধীক হিৰো বনাবলৈ আন্দোলন নকৰিব আন্দোলন কৰক সিহঁতৰ মনৰ ভিতৰৰ অসুৰটোক মাৰিবলৈ কওক সিহঁতক আরে তহতু জন্ম তেনে যদি নারীর পৰাই পাইছিলে বুঝাওক বুঝলে সরকাও লাচিত ঘাটত মই ফাঁচি চলাৰ কাৰণ বীৰ জনাৰ লগত তুলনা নহয় আপোনালোক যে আজি ইয়াত গোট খালে আপোনালোকৰ আকৌ মনত কৰিব আপোনালোক আচলতে কোন লাচিতৰ দেশৰ মানুহ আমি নৰিয়াদাৰে মুগলত খানাব পাৰিলে আমাৰ ভিতৰৰ ফুল কেইটা কোন কুটা সৰুতে ল'ৰা ছোৱালীক কথা ক'বলৈ শিকোৱাৰ লগে লগে নিজক ক'বলৈ শিকক নাৰী মানে দেৱী নাৰী মানে মাতৃ নাৰী মানে ভৰিৰ তলৰ পৃথিৱী নহ'লে যুগে যুগে কোনোবা নহয় কোনোবা এনেকুৱা পাগল ৰঞ্জিত বৰুৱাৰ জন্ম হৈ থাকিব দিগন্ত দিগম্বৰ হৈ কোনোবা মৰি থাকিব আজি মই কিন্তু ভিতৰত এতিয়াও অসুখ কৰি ৰখা তহঁতক কৈছো ভিতৰৰ অসুখটোক এতিয়াও মাৰ যদি নামাৰ তেনেহ'লে মইহে মৰিম কিন্তু মোৰ কথা শুনি থকা এই ৰাইজখিনি আছে আৰু ৰাইজ আমাৰ মন মানে তহঁতৰ দৰে অপৰাধী ৰেপিষ্টবোৰ সকলোৱে চিঞৰি চিঞৰি এটাই ক'ব ৱেলকাম টু পাগল থানা এনেকৈয়ে সদায় কাপ ভাঙি ভাঙি তালে তালে গান গাই থাকিলে চৰি প্ৰিয় তোমাৰ চিজন মানুহটো হ'ব পাৰিলো মই চৰি ৰাষ্ট্ৰপতি মহোদয় ৰঞ্জিত বৰুৱাৰ ফাঁচী আদেশ বাতিল কৰি 6 বছৰৰ সশ্ৰম কাৰাদণ্ড বিধিছে